ইভেন তেওঁলোকে এইটো ঢাকি থৈ দিছে জানো ভিতৰত পোহৰটো নাযায়, কেমেৰা কৰিব ভিতৰত দিয়া নাই। ইভেন চেল্ফি ষ্টিকো অলপ মানা কৰি আছে। বুদ্ধা ধৰ্মচক্ৰ মুদ্ৰা বহি আছে। অলম'ষ্ট অজন্তা কেভছ পাই গ'লোঁ। মোৰ বেক চাইডে দেখা পাইছে, খুব ধুনীয়া লাগি আছে। মেন মেড ষ্ট্ৰাকচাৰ্ছ হা, ৱাও, পূৰা পাথৰ কাটি কাটি বনাইছে। আহক আৰু অলপ তলত যাওঁ আৰু কলত কি কি দেখা পাওঁ মই দেখাই আছোঁ আপোনালোকক। মই আপোনালোকক এতিয়া একদম লাষ্ট কেভ অজন্তাৰ পৰা দেখাই আছোঁ, যিহেতু মোৰ এইটো কেভ ফাৰ্ষ্ট মই ভিউত পাইছোঁ। বাকী উল্টাকৈ মই দেখাই আছোঁ আপোনালোকক একদম। তাৰপিছত লাষ্ট যোনটো কেভ দেখিব সেইটো হ'ল ফাৰ্ষ্ট কেভ। অজন্তা কেভছটো একদম চি শ্বেপত আছে, আৰু এই চি শ্বেপটোৰ চাইডে চাইডেদি ৱাগনাৰো ৰিভাৰটো আছে। ৱাঘাৰু ৰিভাৰটো আছে। এইটো অলম'ষ্ট ড্ৰাই হৈ গৈছে এতিয়া। আগতে এইটো বহুত বঢ়িয়া এটা পানী থকা ৰিভাৰ আছিল। মে বি উইণ্টাৰৰ সময়ত ইয়াতে পানী আছিল, বাট এতিয়া সিমান পানীটো দেখা নাই। এইটো চাব পাৰে, ইটছ অলম'ষ্ট ড্ৰাই হৈ গৈছে। ঠিক আছে, বাকী মই আপোনাৰ ভিতৰত যাই কিনে দেখাওঁ। টিকেট ল'লোঁ, 8 নম্বৰ গেটৰ পৰা টিকেট লৈছোঁ। 1 নম্বৰ গেটৰ পৰা টিকেট ল'ব পাৰি, কিন্তু 8 নম্বৰটো পায়। আমি একচুৱেলি একদম কেভছৰ মাজেদি এণ্টাৰ কৰিছোঁ। আৰু এটা এণ্ট্ৰি আছে, সেইটো মানে অলম'ষ্ট আমি য'ৰ পৰা একদম মানে পাহাৰৰ ওপৰৰ পৰা আমি খোজকাঢ়ি নামি আহিছোঁ। চ' আমাৰ অলপ সময়টো কম লাগিলে, বাট খোজকাঢ়িব লাগিলে। মই এতিয়া কেভ 1ৰ ওচৰত আছোঁ। ঠিক পিছপিনে দেখা পাইছে, এইটো কেভ 1 হয়, দ্য ফাৰ্ষ্ট কেভ। এই ফাৰ্ষ্ট কেভৰ কোৱাৰ আগতে মই আপোনালোকক দুটামান কথা কওঁ। টোটেল ইয়াতে 30টা কেভ আছে, আৰু 5টা চৈত্য আছে আৰু 25টা বিহাৰা আছে। এতিয়া চৈত্য মানে কি হ'ল, চৈত্য ইজ আ বুদ্ধিষ্ট টেম্পল, আৰু বিহাৰা হ'ল ইজ আ ৰেচিডেঞ্চ, মানে তাতে বিহাৰত মানুহ থাকে। কোনবিলাক থাকে? মংছবোৰ থাকিছিল, বুদ্ধিষ্ট মংছবোৰ থাকিছিল, বা তেওঁলোকক ভিক্ষু বুলিও কোৱা যায়। তেওঁলোকে বিহাৰাবোৰত থাকিছিলে। আৰু এই কনষ্ট্ৰাকশ্যনখিনিত যেতিয়া ইমানখিনি যে দেখা পাইছে আপোনালোকে, এই কনষ্ট্ৰাকশ্যনখিনিতো বুদ্ধিষ্ট মংছবোৰ বহুত কণ্ট্ৰিবিউশ্যন আছে, তেওঁলোকে বনাইছে। প্লাছ ইয়াতে বহুত ডনেশ্যনছো হৈছে। আৰু লগত যদি আপুনি অৰিজিন অফ কনষ্ট্ৰাকশ্যন চাই, সেইটো সাতৱাহনা পিৰিয়ডত ষ্টাৰ্ট হৈছিল। ক'ব গ'লে একদম 2nd চেঞ্চুৰী BC পৰা এইটো ষ্টাৰ্ট হৈছে। আহক মই কেভ 1ৰ আপোনাৰ ভিতৰত লৈ যাওঁ। নিউজ মে বি আৰ্কিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আণ্ডাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, তেওঁলোকে মানে এণ্ট্ৰি এলাউ কৰা নাই। চ' ভিতৰত ভিডিঅ' কৰিব দিয়া নাই। বেয়া লাগিছে মোৰ, একচুৱেলি বহুত বেয়া লাগিছে। বহুত দূৰৰ পৰা আহিলোঁ, আপোনালোকৰ কাৰণেও আহিলোঁ, অলপ নিজৰো বহুত বেয়া লাগিছে একচুৱেলি। কম কি, আই এম ৰিয়েলি ছেড, বাট উপায় নাই। ঠিক আছে, কিছুমান ৰুলছ বনাইছে গভৰ্ণমেণ্টে। কেভ 1ৰ ভিতৰৰখিনি মই অলপ কওঁ আপোনালোকক। কেভ 1ৰ ভিতৰত আপুনি যেতিয়া এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰি আপুনি ভিতৰত একো স্তূপা দেখা নাপায়। ভিতৰত পেইণ্টিংছ কিছুমান দেখা পাব, প্লাছ ৰুমছবোৰো আছিলে। ৰুমছবোৰতো সোমাব নিদিয়ে, চ' মই ৰুমবোৰৰ ভিতৰত কি আছিল মই ক'ব নোৱাৰিম, কাৰণ ভিতৰত একো লাইটছ নাই, ট'টেলি ডাৰ্ক হৈ আছে। আৰু লগত ইয়াতে কিছুমান ছিকিউৰিটি গাৰ্ডছ আছে, তেওঁলোকে কৈছে যে ভিতৰত ফ্লেছ লাইট কেমেৰা ইউজ কৰিব নোৱাৰি, মানে আপোনালোকে যদি ফটো লয় ভিতৰত ফ্লেছ লাইট ইউজ কৰিব নোৱাৰে। কেভ 1টো ফাৰ্ষ্ট ডনেট কৰিছিল হৰিসেনাফ দ্য ফাৰ্ষ্ট। আৰু ভিতৰত যদি আপোনালোকে যায়, তাতে বোধিসত্ত্বা বজ্ৰপাণি আৰু বোধিসত্ত্বা পদ্মপাণি। এতিয়া পদ্মপাণি কি হয়? পদ্মপাণি এজন বোধিসত্ত্বা আছিলে। এতিয়া বোধিসত্ত্বা কোন হয়? বোধিসত্ত্বা আৰ দ্য ফলোৱাৰ্ছ অফ বুদ্ধা, বাট তেওঁলোকে বুদ্ধাৰ দৰে পৰিনিৰ্বাণা বা মহাপৰিনিৰ্বাণা নাপালে।
বোধিসত্ত্বাস চবে বুদ্ধাৰ দৰে এনলাইটমেণ্ট হ'ব বিচাৰিছিল মষ্টলি আপোনাৰ ৰিলিজিয়াছ ফলোৱাৰ্ছ তেওঁলোকে বুদ্ধা মানে য'ত গৈছিলে কি কৰিছিলে সেইবিলাক চব মানে তেওঁলোকে খুচৰি লিখিছিল বুদ্ধাই যি কৈছিল সেইবিলাক লিখিছিলে আৰু যদি বুদ্ধাৰ যদি লিখাৰ কথাটো মই কওঁ সেইটো জাটাকা টেইলছ বুলি আপোনালোকে পাব এই জাটাকা টেইলছটো এণ্টায়াৰ বুদ্ধাৰ লাইফষ্টাইলৰ বিষয়ে কোৱা গৈছে তাৰ বুদ্ধাৰ একদম ফাৰ্ষ্ট গৌতমা সিদ্ধাৰ্থ গৌতমা বুদ্ধাৰ ফাৰ্ষ্ট নেম তাৰপিছত বুদ্ধাৰ নাম পাছত বুদ্ধা বুলি হ'ল চ' তেনেকুৱাকৈ ভিতৰত বুদ্ধাৰ কাহানীটো ষ্টাৰ্ট হয় আৰু লগত মই আৰু এটা কথা কওঁ বোধিসত্ত্বা বজ্ৰপাণি ৱাজ আ থাণ্ডাৰ গড বুলিও কোৱা যায় বা তেওঁৰ অলপ বজ্ৰা মিনছ দ্য থাণ্ডাৰ লাইক যদি আপুনি জিউছ যোনটো গ্ৰীক গড আছে আৰু বা ইন্দ্ৰও যেনেকুৱা গড অফ থাণ্ডাৰ বুলি কোৱা যায় চ' তেনেকুৱা বজ্ৰপাণি তেওঁ এজন বোধিসত্ত্বা আছিলে গাইজ সেইটো দেখা পাইছে বুদ্ধা ইন ষ্টেণ্ডিং প'শ্চাৰ প্লাছ ছাইডত সৰু সৰু লোটাছতো বুদ্ধা বহি থকা আছে প্লাছ কিছুমান ইয়াতে এনিমেলছৰো ফটো আছে আৰু লগত বোধিসত্ত্বা বজ্ৰপাণিও আছে এইটো চাওক এইটো বোধিসত্ত্বা বজ্ৰপাণি প্লাছ ওপৰতো বুদ্ধা ইন ছিটিং প'শ্চাৰ খুব ধুনীয়াকৈ আছে ইয়াতে প্লাছ ইয়াতে কিছুমান পৰীও আছে পৰীৰো স্ক্ৰিপচাৰ্ছ সিহঁতক পৰী বুলি কোৱা যায় মই কেভ নম্বৰ 2ত আছোঁ এতিয়া ছেইম ইয়াতো একেই এণ্ট্ৰি মানে কি কেমেৰা কৰিব ভিতৰত দিয়া নাই ইভেন চেল্ফি ষ্টিকো এলাও মানা কৰি আছে মানে দেৰ আৰ টু মেনি ৰেষ্ট্ৰিকশ্যনছ দিছ ইজ ছেড একচুৱেলি বেয়া লাগি আছে মোৰ প্লাছ মই আপোনালোকক কেভৰ ভিতৰৰখিনি অলপ কথা কওঁ কেভৰ যদি চেণ্টাৰত আপুনি চোৱা একদম ঠিক একদম মাজত বুদ্ধা ধৰ্মচক্ৰ মুদ্ৰা বহি আছে ছিটিং প'শ্চাৰ আৰু ভিতৰৰখিনিতো আৰু মই ভালকৈ চাব নোৱাৰিলোঁ খালি বুদ্ধাকে দেখা পালোঁ ধৰ্মচক্ৰ মুদ্ৰাত বহি থকা প্লাছ লেফ্ট আৰু ছাইডতো বুদ্ধাৰ দুটা মানে ষ্টেচু আছে ষ্টেচু মানে কি এইটো ক'ব গ'লে মিউৰেল পেইণ্টিংছ হয় এইবিলাক মানে পাথৰ কাটি কাটিয়ে বুদ্ধাৰ পিছৰখিনিতো আপুনি নাই মানে আগৰখিনিহে ধুনীয়াকৈ কাটি কেনে বনোৱা গৈছে চ' এইটো মিউৰেল পেইণ্টিংছ বুলি কয় আৰু ক'ব গ'লে ভিতৰৰ যিমান মানে ৱাল পেইণ্টিংছবোৰো আছিল সেইবিলাকো মানে হৈ গৈছে বহুতখিনি গায়বে হৈ গৈছে প্লাছ কেভটো যদি কওঁ মই এইটো এটা বিহাৰা হয় ইয়াতে বুদ্ধিষ্ট মংছবোৰে থাকিছিল আৰু অলপ ডিটেইলত যাওঁ প্ৰিন্সেছ ইন্দ্ৰান্তিৰ আপুনি এটা পিকচাৰ দেখা পাব পাৰে যদি ৱালটোত অলপ ভালকৈ ৰাইট চাইডে অলপ যদি চাই প্ৰিন্সেছ ইন্দ্ৰান্তি তাৰ পাব আৰু বোধিসত্ত্বাছকেইটাকো দেখা পাব আৰু সেই বোধিসত্ত্বাছকেইটাকো মানে টিচিং প'শ্চাৰত আছে বোধিসত্ত্বা কাক কৈছোঁ আপোনালোকে বুজি পাইছে দ্য ফলোৱাৰ্ছ অৰ দ্য মেইন দ্য ষ্টিকি ফলোৱাৰ্ছ লাইক বুদ্ধা য'ত বহিছিলে বোধিসত্ত্বাছ তাতেই থাকিছিল চ' তেওঁলোকে তাতে বহি থাকিছিল তেওঁলোকে বুদ্ধাই যি কথা কৈছিলে সেইবিলাক শুনি থাকিছিল চ' বোধিসত্ত্বাছ দুটাটো মই ক'লোঁ এটা পদ্মপাণি আৰু বজ্ৰপাণি চ' ইয়াতে পদ্মপাণি আৰু বজ্ৰপাণি মই গম পোৱা নাই কাৰণ মোক ওচৰত ভালকৈ ডিটেইলত চাব দিয়া নাই ন' মেটাৰ মই মোৰ কামটো কৰি আছোঁ আপোনালোককো মই এইটো দেখাই আছোঁ নেক্সট মই আপোনালোকক অলপ মোৰ ভিউটো দেখাওঁ চাওক ইভেন তেওঁলোকে এইটো ঢাকি থৈ দিছে জানো ভিতৰত পোহৰটো নাজানো এনেকুৱা কিয় কৰিছে ভিতৰত পোহৰটো গ'লে আমি ভালকৈ ফটোজবোৰ ল'ব পাৰিলোঁ হয় নাজানো কি কৰিছে মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে আৰু চেণ্ট্ৰেল ইণ্ডিয়া এইবিলাক কি কৰিছে বুজি পোৱা নাই ন' মেটাৰ ঠিক আছে বাট বেয়া লাগিছে ভিডিঅ'জবোৰ আৰু মই ভালকৈ দেখাব পাৰিলোঁ হয় ভিতৰৰ ইণ্টেৰিয়াৰখিনি ন' মেটাৰ মই এতিয়া আপোনাক কেভ নম্বৰ 3 লৈ গৈ আছোঁ আপোনালোকে থাকিব ভালকৈ লাইনতে বঢ়িয়াকৈ ভাল লাগিব আৰু